এতিয়া 12টা বজাত দিটো ভোক লাগে আহা প্লিজ শুনা না উঠা না চাহ খাওঁ চাউলৰ কিবা এটা বনাই দিয়াচোন গলি তই পঢ়ি আছো ন পগলা হলি অকমান প্লিজ দ্বিতীয় 12টা বজাত দি চাহ আৰু ভাত খাওঁ কি পাগল হৈছে আকৌ মই বনাই দিব নাযাওঁ মা উঠা না মন উঠো প্লিজ উঠা এই মনৰ দিতে চাহটা বনাব প্লিজ উঠা না প্লিজ মানে এনেকুৱা নকৰিবা না ভোক লাগিছে নে মই কি কৰো তেতিয়াহ'লে যাম গৈছো যা কেতিয়া পাছত যাম যা উপায় নাই এইবোৰ এই 12টা বজাত বা ৰাতিখন বাৰু এতিয়া চাহটা বনাই দিব লাগে নহয় কি যে আচৰিত ল'ৰা ছোৱালী দেই এইবোৰ শান্তি শুবলৈ নিদিয়ে ভাই भूख लगी से मैं पढ़ी आसू পঢ়ি থাকিলে खाली पेट मेरे दिमाग की बत्ती नहीं जलती হ'ব যা মই দিম যা যা ইমান বকিবলৈ কি দৰকাৰ ফালিবি নহয় পঢ়ি পেলাই